নমস্কাৰ বন্ধু-বান্ধৱীসকল। আৰু আমি এটা আকৌ নতুন ব্লগ আৰম্ভ কৰিছোঁ আজি দিনটো ক'ত ক'ত যাওঁ, মই কি কৰোঁ আপোনালোকক দেখাম। আহক চাম একলগত। মই এনে তাত গৈ আছো তাড়াতাড়ি তাত গোৱা আছিনো শুইবেনে শুই পেলাই আমি কি কৰিম, মুখ ধুম, তাৰপিছত চাহ খাম, পঢ়িম, চলো আমার এই চিকলু আপি আছে। কি আপি গুটু 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 গুটু, হ্যাঁ কি হব? কি কম মিন্টু ভাই, ক'ত যাবা? এনেকৈ ঘূৰি আছো আৰু এই ধামাকাদাৰ এইটো ব্লগ সাংঘাতিক। মই নতুন ইউটিউব ব্লগ এটা চেনেল আছে আৰু মই আজি যাই আছো পালারা বজার পাই গেল, পালারার বজার, বজারত নানান ধৰণৰ চব্জি এখন বেপাৰ কৰি আছে মানুহে, চলি আছে এনেকৈ চলি থাকিব জীৱন। এই ডাম্পাৰ মাটি লৈ আহিছে, ক'ৰবাত তেল বোৱান ধৰণে চলি আছে। কি হ'ব ভাল লাগছি না নাই? ক'ত যাবা তুমি? সুন্দৰ আছো মিন্টু আৰু মই মিন্টু ভাই কি ক'বা? আমি প্ৰথমতে যাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছো আমি তাতে কি কি কৰোঁ, বঢ়িয়া, কি নকৰোঁ তাত আপোনালোকক দেখাম আৰু। সুন্দৰ দাদাক লগ পালোঁ। দাদাই কিবা ক'ব, কেনে লাগছে দাদা? বঢ়িয়া থেংক ইউ। আগত পিছতো কেতিয়াবা লগ পাম, আহিম। ইয়াতে পাবা, এইখন মোৰ দোকান। ঠিক আছে, এইখন দাদাৰে দোকান হয়। ইয়াতে আপোনাৰ ফুল সুবিধা পাই মালা গোটাই পায় হাজোত। আপোনাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মুখতে আছে দোকানখন। আপোনালোকে আহিলে ইয়াতে পাই যাব, দাদা লগ পাব। মাধৱ মন্দিৰত পুখুৰীটো কাছৰ কাৰণে বিখ্যাত, এজাক কাছৰ। ইয়াতে বৰ্তমান বাৰু ইয়াতে কোনো ধৰণৰ মুড়ি চুৰি দিয়া বন্ধ কৰি থৈ দিছোঁ, প্ৰশাসনৰ পৰা নিষেধাজ্ঞা আছে। আমি এনেই বাৰু ভিডিঅ' বনাইছোঁ, এইটো চাওক কাছ আহি আছোঁ কাষত। আৰু আপোনাৰ যদি ইয়াত দিয়া হয়, আমি যদি কিবা দিওঁ খোৱা বস্তু, ইয়াত বহু ধৰণৰ কাছ আপুনি দেখা পাব, বহুত আছে সৰু ডাঙৰ। বৰ্তমান আমি ইয়াত খানা
দিয়াটো বন্ধ কৰিছে। সেইকাৰণে কাঠটো ইয়াতে দেখা পোৱাটো আমাৰ নাযাব। সেইকাৰণে সেইটো আছে, আপোনালোকে চাই ল'ব। ওচৰৰ পৰা কৈছোঁ। তো আমি মাধৱ মন্দিৰৰ পৰা আহি গ'লোঁ। এইবাৰ আছোঁ আমি কেদাৰ মন্দিৰ। কেদাৰত আপোনালোকক দেখাম। এতিয়া বৰ্তমান আমি ওপৰত যাই আছোঁ, চিৰি দি আমি বগাই আছোঁ। ভিডিঅ' আছে মোৰ লগত, আমি এক লগত দেখাম কি হয়। আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখাই আছোঁ কি হয়। ব'লক।